কি বন্ধু খাব পৰা নাই ঘামে গৈছে দেখোন মানুহ তো বন্ধুসকল এটা লৈছি ইণ্ডিয়ান ৰেড স্নেক বন্ধুসকল আজি ৰবিবাৰ তো গতিকে আমি ভাবলো গোটেইকেইটাই চকৰ 7টামান চলি খানা এটাকে খাওঁ সৰুকে নদী পাৰত অলপ ফিল আছে তাৰমানে অনুভৱ এটা আছে সৰুতে বহুত খানা খাইছিলোঁ নদী পাৰত এতিয়া চব চলিগিলাই বাহিৰে থাকে ৰবিবাৰ লৈ পেলাই ঘৰত আহে মাজে মাজে তো গতিকে আজি ভাবছোঁ গোটেইকেইটা মিলি এটা খানা খাওঁ সৰুছে খাম আৰু এনেই হ'লেও তো এতিয়া বজাৰ কৰিব যাই আছোঁ বজাৰ কৰি আনি পেলাই একদম ডাইৰেক্ট নদী পাৰত লৈ যাই আছোঁ চবকে ঠিক আছে কিন্তু আৰু এই চাওক খৰি কাটি আছোঁ চলি ইয়াতে বোলে খানা পাতে আজি নদী পাৰক লাগি নাযায় বাহঁৰ তলত দে আৰু আমাৰ খানাটোত আছে স্পেচিয়েলি গাহৰি আছে আলু আছে তাকো আলুটো গাহৰিৰ লগত দিয়া যাব পাৰে আৰু ব্ৰেড বেলেগ একো নাই আৰু কিয় মিনটো মই বটি আছে আৰু এই মালিক খানাৰ মালিক সিজুৰ হৈছে ইতিমধ্যে ই কৈছে কাতি বিহুত বোলে ফিলিংছে নাই মানুহৰ ফিলিংছ কিয় ৰাখিব কাতি বিহু মানে কি কচোন তই কাতি বিহু মানে কি কচোন কাতি বিহুৰ আন এটা নাম কি কচোন হে কঙালী মানে কি কঁকাল নহয় কঙালী মানে কাঙাল বুলি যে কওঁ কাঙাল পইচা নহয় পইচা নহ'লে আৰু তাতে আৰু কি ফিলিং থাকিব আৰু মানুহৰ পইচাই নাই আজি কাতি বিহু নহয় আজি ৰবিবাৰ কাতি বিহু 3 দিন আগতে গৈছে আজি কাতি বিহু আমি আচলতে নদী পাৰত যোৱাৰ কথা আছিল কিন্তু নদী পাৰত বোলে টাৱাৰ লাইন বহে আছে টাৱাৰ লাইন বহে তাত দুনিয়াৰ মানুহ তো তাকে লাগি নেগালো যাম নিশ্চয় যাম এই মাল চাল খাই থাকো কিবা খানা চানা খাই পেলাই বহুত মানে মাংস চাংস ৰান্ধছি ভোজত ৰান্ধে মানে ই বহুত মানুহ পাগলা কৰি পেলাইছে 160 মানুহ খিনিহানে ই ৰান্ধি খুৱাইছি বহুত এতিয়া ফোন আহি থাকে তাত বোলে এই ৰান্ধি দিব লাগে কিন্তু আমি ইয়াক কিবা ভাগ্য কৰি আজি লৈ আহিছো আৰু মাংস চাংস লৈ ইয়াক নিমন্ত্ৰণ কৰিছি আহিছি ভাল লাগছে যা মিন্টু মাংস আৰু বোলে সি খাপৰ আঞ্জা বেছি ভালকে বনাব পাৰে তো এতিয়া খানা বনাই থাকোঁতে নামঘৰৰ পৰা ফোন কৰিলাক মানুহ এজনে সাপ ওলছি বোলে ফেটি সাপ ওলছি নামঘৰৰ ভিতৰত সেইডাল উলিয়াই দিওঁ ৰেস্কিউ অলপ চলপ কৰোঁ তাৰমানে সাপ তালি সেইডাল চাওঁ বাৰু কি হয় উলিয়াই দিব পাৰোঁ নেকি তাৰপিছতে আমি যাম আকৌ হেৰিত নলবাৰীত তাতে যাৰ পেং ছাৰ আহিব আজি তেখেতক মই সৰুৰ পৰাই ভাল পাওঁ যেতিয়াৰ পৰা তেখেতক চিনি পাওঁ তেখেতৰ কথাবোৰ বিৰাট ভাল লাগে মোৰ তাৰমানে আৰু তেখেতৰ ভাষাৰ যিখিনি সুৰ মানে কথাৰ যিখিনি সুৰ বহুত ভাল লাগে তালৈকে যাই আছোঁ তিনিও যাম চাই থাকিব ফাৰ্ষ্ট সাপডাল চাই আহোঁ কি সাপ কি কৰিছ সাপ ওলাইছে সাপ লৈ ৰ মই তো বন্ধুসকল এডাল হৈছে ইণ্ডিয়ান ৰেড স্নেক হুলেবেৰা সাপ বুলি কয় বাৰী ৰখা সাপ বুলিও কয় আমাৰ ইয়াত তাৰমানে এইডাল সাপ সম্পূৰ্ণ অবিষাক্ত সাপ তো এডাল আমাৰ বাৰীত থকাটো বা বস্তিত থকাটো বহুত ভাল কাৰণ বাৰীত যিবোৰ ইন্দুৰ হয় নিগনি হয় গোটেইবোৰ খায় আৰু খেতি পথাৰত এই সাপডাল থাকিলেহে বোলে হেৰি হয় খেতিবোৰ ভাল হয় আৰু কয় মানুহে কাৰণ ইন্দুৰবোৰ গাঁতত সোমাই এই সাপডালে খাব পাৰে তো এৰি দিম আৰু এডাল দেই তো হৈ গেল আমাৰ খানা ৰেডি এই খানা আৰু তাতে মাংস আছে অজস্ৰ আছে আমাৰ এই চাৰিখান আৰু খাই লওঁ তাৰপিছত কথা পাতি আছোঁ কি কিন্তু খাব পৰা নাই ঘামে গৈছে দেখোন মানুহ হা গৰম দে এইখিনি খা আমাৰ আছে বাকী অলপ বেলেগ নাই আৰু তো আমাৰ খানা হৈ গ'ল এতিয়া ডাইৰেক্ট ঘৰক লগি যাওঁ বাইকখন লওঁ আৰু নলবাৰীক লাগি যাই আছোঁ যাতে পেং ছাৰ আহি আছে সিহঁতে আহিছে সিহঁতে যাব মোৰ লগত বলক সূৰ্য উঠা দেশৰ পৰা সূৰ্যপা দেশলৈ গৈ মই যিটো অনুভৱ কৰিছোঁ ধৰিত্ৰীয়াই পানী লগা জ্বৰহে হৈছে যেতিয়া সম্পূৰ্ণ জ্বৰ হ'ব আমি এই পৃথিৱীৰ পৰা বিদায় মাগিব লাগে